গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদৰ মৰমত মই বহুত ভালে আছোঁ। তো আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত বিশেষ একো নাই আৰু বিশেষ নাইও নকওঁ কাৰণে মোৰ কাৰণে বহুত বিশেষ। তো বলক ভিডিঅ'টোতনো কি আছে চাওঁ। ভিডিঅ'টোত বহুত কিবা কিবি আছে কাৰণ মই আজি ঘৰলৈ যাম, শিৱসাগৰলৈ যাম আৰু নিজৰ জেগাডোখৰ সদায় নিজৰ হয় আৰু সদায় বহুত ভাল লগা ঠাইডোখৰে হয়, নিজৰ জন্ম জেগা নিজৰ জেগাডোখৰ হয় নাই। তো মই গৈ আছোঁ শিৱসাগৰলৈ আজি আৰু দাদাৰ বিয়াও আছে, দুটা প্ৰগ্ৰেম আছে। তো পেকিং হৈ গ'ল মোৰ। এতিয়া ৰাতিপুৱা 7টা বাজিছে, ওলাম এতিয়া। গা পা ধুই ৰেডি, এতিয়া অকণমান চাহ খাম আৰু পিটিককৈ ওলাই গুচি যাম। এয়া মোক কিমান ডাঙৰ লাগেজ চাওক। এইটো দেখাত চাগে বহুত অকণমান দেখুৱাইছে কিন্তু বহুত ডাঙৰ হয় এইটো। আৰু এটা যাব কাৰণ বিয়াৰ কাপোৰ যাব ন, মানে আৰু এয়া হৈছে গিফ্ট আৰু দিবলগীয়া আছে। বাট এয়া মই ভগৱানৰ বস্তু দিম বুলি মনতে আশা কৰিছিলোঁ। এয়া আপোনালোকে দেখিছে। মোৰতো ঘৰৰ অৱস্থা নাই কাৰণ কালি ৰাতি বহুত দেৰিকৈ শুইছিলোঁ আৰু আজি ৰাতিপুৱা বহুত সোনকালে উঠা হ'ল। সেইটো কাৰণে এইখিনি মোৰ মেকআপৰ বস্তু ইয়াত আৰু সোমাব কেইটামান। এয়া হৈছে মোৰ জুৱেলাৰী, এয়া পিন আৰু এইবিলাকে আৰু কোনো ফাউণ্ডেশ্যন নাই কাৰণ মই তেনেকৈ একো ইউজ নকৰোঁ। এইবিলাক বস্তু মোৰ কাৰণে পাৰফেক্ট। দেখাওঁতে মোৰ চাহ উতলিলে আৰু চাহ একাপ ধুনীয়াকৈ খাই মেলি ওলাই যাওঁ কিয়নো বহুত দূৰৰ ৰাস্তা। চাহ খাই নগ'লে মোৰতো টিংটিঙাই থাকিব আৰু বাহিৰত গৈ হোটেলত কিবা এটা খাই ল'ম। এতিয়া যিহেতু বহুত ৰাতিপুৱা হৈ আছে আৰু কিবা এটা বনাই খোৱালে ৰৈ থাকিলে বহুত বেছি দেৰি হৈ যাব। এয়া মই চেনি দি দিলোঁ কাৰণ মই চেনি কমকৈ খাতাহে। চাহপাত ভি এড কৰি দেতাহে, বেছি চাহপাত নিদিওঁ কেলে কি মোৰ এই চাহপাতৰ লিকাৰটো বহুত বেছি আৰু অকণমান বেছিকৈ পৰি গ'লে তিতা হৈ যায়। তো বাদ দিয়ক, বেছি কথা পাতি নাথাকোঁ। মোৰ চাহ ৰেডিয়ে হৈ গ'ল। চাহকাপ খাই পিটিককৈ চাওঁ আমি ওলাই যাওঁ। যিহেতু বহুত দূৰৰ ৰাস্তা, সোনকালে ওলাই যাব লাগিব নহ'লে ঘৰ গৈ সোনকালে নাপাওঁ আৰু ইমান গৰমত গাড়ী চলোৱাটো মুখৰ কথা নহয় ন। তো সেইটো কাৰণে ব'লক এই কাপ চাহো নাচাব, বৰ বেয়া হৈছে চবৰে। এয়া উঠি গ'লোঁ গাড়ীত আৰু এয়া ঘৰলৈ বুলি যাত্ৰা। ইমান বতাহ চুলি গুচাও বেয়া হৈ গৈছে পায় আৰু মানুহজনে পূৰা চিঞৰি গান গায়। একেবাৰে পুৱাৰ ৰাস্তাৰ পৰিৱেশটো বৰ ভাল লাগে আৰু গৈও ভাল লাগে দিয়কচোন। আৰু চব ককাক ভনীয়েক দুয়োটাই বহি গাড়ীত ইমান বান্দৰামি কৰি আছে, মানে সীমা নাইকিয়া উৎপাত সিহঁতৰ। মই বহি চাই থকা। খালী ৰাস্তাত যোৱা মজাই বেলেগ আৰু ফুল অফ স্পীডত গৈ থাকিব পাৰি। খালী ৰাস্তাৰ যিটো আমেজ। বৰ্তমান আমি আহি পাইছোঁ পুৰণিগুদাম মিছা পাৰ হৈ গ'লোঁ, মানে অকণমান বেলেগকৈ গৈ পেলালোঁ আৰু অকণমান অপেক্ষা কৰিব লাগিব ঘৰ পাবলৈ কাৰণ নিজৰ কথা পাবলৈ বহুত এক্সিডেণ্ট হ'ব। আৰু দাদাই ফোন কৰি আছে কাৰণ তাত মই মেহেন্দি লগাই দিম আৰু ময়ো মেহেন্দি লগালোঁ। মোৰ নিজৰ হাতৰ কাম কেনেকুৱা লাগিছে সকলোৱে জনাব এবাৰ। আৰু দাদাৰ ভাগৰ মেহেন্দিও মই লগাম। সোনকালে যাবলগীয়া হৈ আছে আৰু বতৰটো বহুত বেয়া কৰি আছে। বৰষুণ দিলে আছে বাপেকে বিয়াখনতনো কেনেকৈ সাজি কাচি গৈ বৰষুণ খাম। চেপচেপীয়া বৰষুণটো নিদিলেই হ'ল আৰু দেই। আৰু বহুত ভোক লাগিছে। জংঘলৰ মাজত ফুল পাইছোঁ দেই, ৰাস্তাৰ কিনাৰত মই ছিঙিবলৈ আহি আছোঁ। বহুত ধুনীয়া ফুলবিলাক আৰু ফুল মই ছিঙি লৈছোঁ চাব দেই। এয়া মই অকণমানি 4-5মান ফুল ছিঙি আনিলোঁ। মোৰো মন যায় ন কাণত লগাই ফটো মাৰিবলৈ, ট্ৰেণ্ডিং আকৌ। চবে বনোৱাৰ নিচিনাকৈ ময়ো একপি ফটো মাৰিয়ে ল'লোঁ কাণত গুজি। সঁচাকৈ ফুলজোপা বহুত ধুনীয়া লাগিছে। এতিয়া ভোক লগাৰ কাৰণে সোমালোঁ জখলাবন্ধাত আৰু সকলোৱে মিলি ৰুটি খাই ল'লোঁ। এতিয়া যাম আকৌ। ৰুটি খাই লাওঁতে ফেভৰেট মটনটো পালোঁ আৰু মোক কিনি দিলে মানুহজনে, মই খুব ভাল পাওঁ খাই। আহি বাটতে পালোঁ এনেকুৱা টুল আৰু মোৰ এনেকুৱা টুল দৰকাৰ আছিলে ক'ৰবালৈ যাবলৈ মেলিবলৈ হয় কাৰণ মোৰ মানুহজনে যিহেতু মেলা চেলাবোৰত যায়, সেইটো কাৰণে এই টুলটো দৰকাৰ হয় আৰু এনেও এই টুলটো দৰকাৰ হয়। সেইকাৰণে টুলটো ল'লোঁ আৰু জোতা থোৱা ষ্ট্ৰিপ এটা ল'লোঁ। তো এতিয়া আৰম্ভ আমাৰ যাত্ৰা। नहीं उठना पड़ता है। পটককৈ বান্দৰটো দেখা পালোঁ, বৰ মৰম লগাকৈ চাইছে। আমাৰ ডিঙিৰ মানে ধুনীয়া পাৰদৰ্শিতা দেখুৱাই মানে আমি গান গাই আছিলোঁ আৰু এই গান আপোনালোক মানে আমি অকণমান ফুল স্পীডত পঠিয়াই দিলোঁ কিয়নো আমাৰ এনেকুৱা গান শুনিলে আপোনালোকে বেহুচ হ'বই আৰু লগতে মানে আপোনালোকৰ ঘৰত গছে চছে থকা মানে বিলাহীবিলাকৰ বাদে আৰু একো নদলিয়ে, সেইকাৰণে নালাগে শুনিব। মই আহি পাই গ'লোঁ কাজিৰঙা। মই যেতিয়াই
অহা যোৱা কৰোঁ, মই কাজিৰঙাত ৰখোঁ। আৰু এয়া হৈছে কাজিৰঙাৰ ভিউ, কাৰণ য'তে ত'তে নৰখায় মোৰ মানুহজনে বা বেয়াও পায়, সেইটো কাৰণে এয়া হৈছে কাজিৰঙাৰ ভিউ। আৰু ইয়াৰ পৰা গোটেই ভিউ চাব পাৰি। ইয়াত মাজে মাজে আহি পালে মই হাতী গঁড় দেখা পাওঁ আৰু বাকী একো দেখা নাপাওঁ। আৰু কাজিৰঙা আহিলে এনেও দেখি নাপাওঁ, আজি ভাগ্যক্ৰমত বান্দৰ দুটামান দেখি পাই গ'লোঁ। আৰু এতিয়া যাওঁ, কাৰণ এতিয়া ৰৈ নাথাকে নহয় মোৰ কাৰণে। তো এয়া হৈছে আমাৰ বিশ্ব ঐতিহাসিক পৰ্যটন ভূমি কাজিৰঙা। কাজিৰঙালৈ আহিলে গাড়ী বহুত শ্ল'কৈ চলাব লাগে, এইবিলাক মই কৈ দিছোঁ আৰু এইবিলাক সকলোৱে জানেই, নজনা কথা নহয়েই। সেইটো কাৰণে কাজিৰঙা সোমাই যোৱাৰ লগে লগে য'লৈ আমি যাওঁ তালৈ গৈ পাওঁতে অকণমান দেৰি হৈ যায়, কাৰণ কি এইডোখৰ শ্ল' আহিব লাগে, কাৰণ জীৱ জন্তুবিলাক আহি থাকে আৰু আমি কেতিয়াও জীৱ জন্তুবিলাকক হাৰ্ম কৰিব নিবিচাৰোঁ আৰু কৰিবও নালাগে। সেইটো কাৰণে গাড়ী লাহে লাহে চলোৱাই ভাল। আৰু এতিয়াও আমি লাহে লাহেকৈ গুচি যাম। গৈ এতিয়া ক'ত কেনেকৈ কি কৰোঁ দেখুৱাম। উঠি গ'লোঁ গাড়ীত আৰু আমি চিললি এতিয়া গৈ থাকিম ঘৰলৈ। চ' মোৰ ভিডিঅ'টো আগলৈকে চাই থাকিব। পৰিৱেশটো ইমান বেছি ধুনীয়া যে সঁচা কথা ক'বলৈ গ'লে ইয়ালৈ আহিলে বহুত দেৰি থাকিবলৈ মন যায়, যাবলৈ মন নাযায়, কিন্তু যাবতো লাগিবই ন, কাৰণ কাজিৰঙাৰ মাজত তেনেকুৱা ঘৰ নাই যে আমাক থাকিব দিয়ে, মই নিজে বনাব লাগিব বাৰু। তো আপোনালোকে চাই থাকক। আৰু মই অকল কাজিৰঙা যেতিয়া ৰাস্তাৰে যাওঁ তেতিয়াই দেখা পাইছোঁ আৰু ভিতৰলৈ যোৱা নাই। তো খুব আশা আছে ভিতৰলৈ যোৱাৰ, ভিতৰলৈ যাম আৰু তেতিয়া যদি ভিডিঅ' কৰিব পাৰোঁ মই ভিডিঅ' দেখুৱাম। এতিয়া ব'লক আমি গৈ এতিয়া বুঢ়িয়াই থান দৰ্শন কৰোঁগৈ। গজৰাজ আহি আছে, দুজন কৰি গজৰাজ গণপতি বাপ্পা আহি আছে। কিমান বেছি আছে? আজি আমাৰ কপাল ভাল, ওলোৱাৰ পৰাই আমি গজৰাজ দেখি আছোঁ, গজৰাজৰ দৰ্শন হৈ আছে। কাৰণ আগতে আহিলে কেতিয়াবাহে দেখা পাওঁ আৰু দেখা এনেকৈ পোৱা নাযায়েই। আজি বহুত কেইজন গজৰাজ দেখা পালোঁ, এবাৰো ভাল লাগিছে। আৰু মানুহে কয় ক'ৰবালৈ যাত্ৰা কৰিলে গজৰাজ দেখি যাবলৈ যাত্ৰা বহুত ভাল হয়, শুভ হয়। আমি আহি বুঢ়ী মাই থান পালোহি আৰু ইয়াতো গজৰাজ দেখা পাইছোঁ, সকলোৱে খুৱাই আছে। তো ময়ো গজৰাজক খুৱাম বুলি ভাবিছিলোঁ কল, তো লৈ অহা হৈছিলে কল। আৰু প্ৰথমবাৰৰ বাবে মই কল খুৱাইছোঁ, চাব ইমান মানে ভাল, মানে ইমান ধুনীয়াকৈ লৈছে। মই সুধি আছিলোঁ যে দাদা কিবা কৰিব নেকি, যে তেওঁ কৈছে যে একো নকৰে, কাৰণ মই কেতিয়াও কল খোৱা নাছিলোঁ বা মই ধৰাও নাছিলোঁ, আজি প্ৰথমবাৰ কল খুৱাই দিলোঁ। বহুত ধুনীয়াকৈ খালে, সকলোৱে খুৱাই আছে, এয়া ভণ্টিয়েও খুৱাই দিছে। আৰু ভিডিঅ'টো কৰিছিলোঁ আচলতে সাঁচি ৰাখিছোঁ আৰু যে মই এনেকৈ গজৰাজক কল খুৱাইছিলোঁ, কাৰণ কেতিয়াও ধৰিও পোৱা নাছিলোঁ, প্ৰথমবাৰ জীৱনত মই ধৰিছোঁ, ভাল লাগিছে। আৰু সকলোৱে খুৱাই আছে। এতিয়া মই পইচা দিবলৈ যাম। মই তেতিয়া সুধিছোঁ যে দাদা পইচা কাক দিম, তেওঁ কৈছে যে গজৰাজকে দি দিয়ক। আৰু মই গজৰাজক পইচাটো দিওঁতে ভাবিলোঁ তেওঁতো খাই পেলাব চাগে। তেতিয়া মই নিজে আচৰিত হৈ গ'লোঁ, যেতিয়া মই পইচাটো দিছোঁ তেতিয়া কলো দিছে মানুহে, তেওঁ কলটোও লৈছে আৰু এই সুৰৰ কোনোবা এটা ছাইডত মানে তেওঁ পইচাটো লাহেকৈ আঁতৰাই এয়া মালিকক দি দিলে পইচাটো। দেখিছেনে
গজৰাজ হৈছে আটাইতকৈ জ্ঞানীজন। যেতিয়া এফালৰ পৰা যোৱা হয় তেতিয়াই হালধিবাৰী বুঢ়ী আই মন্দিৰত নোসোমোৱাকৈ নাযাওঁ। অকল ময়ে নহয় বা আমিয়ে নহয়, সকলো মানুহে যেতিয়া ইয়াৰ পৰা অহা যোৱা কৰে, এইফালৰ পৰা অহা যোৱা কৰে, সকলো মানুহে এই মন্দিৰত সোমাই মাৰ আশীৰ্বাদ লৈ তাৰপিছতহে মানুহে আকৌ যাত্ৰা আৰম্ভ কৰে। আমি যদি ৰাতিও আহোঁ তেতিয়া ৰাতিটো দৰ্জা বন্ধ থাকে, তেতিয়াও আমি সোমাই দৰ্শন কৰি যাওঁ। আমি বুঢ়ী আই থান পালোঁ আৰু বুঢ়ী মাই মন্দিৰত সেৱা জনালোঁ। যেতিয়াই আহোঁ তেতিয়া এই জেগাডোখৰ পাহৰি নাযাওঁ, সদায় সোমাই যাওঁ। আৰু আজি মনটো ভাল লাগিছে কাৰণ আজি মই জীৱনৰ প্ৰথমবাৰ গজৰাজক নিজ হাতেৰে মই কল খোৱালোঁ, খুব ভাল লাগিলে। পাৰকেইটাক অকণমান বুট খুৱাইছিলোঁ আৰু প্ৰতিবাৰে খুওৱা হয় আৰু প্ৰতিবাৰে ইহঁতি থাকেই আৰু কেতিয়াবা বুট মটৰ আৰু কেতিয়াবা ঘৰৰ পৰা কিবা কিনি অনা হয়, ঘৰৰ পৰা লৈ অহা হয়, সিহঁতক খুৱাই যাওঁ। সিহঁতি অকণমানো ভয় নকৰে, একদম ওচৰৰ পৰা লৈ যায়, কেতিয়াবা মোৰ হাতৰ পৰাও লৈ যায়, খালি আজিহে বেয়া পালে চাগে হাতৰ পৰা নাই নিয়ে। চাওক বান্দৰটোৱে হাতৰ পৰা এনেকৈ কেনেকৈ লৈ গুচি যায়। কল চল চব খুৱাই, কল খুৱাই দিছিলে, মই দেখুৱাবহে নাপালোঁ। এয়া হাতৰ পৰা টানি লৈ গুচি যায় আৰু একো ক্ষতি নকৰে, সিহঁতি ভয়ো নকৰে। দুপৰীয়া বহুত হ'ল, ভাত খোৱাৰ সময় হৈ গ'ল আৰু ইয়াতে আমি কাজিৰঙাৰ মাজতে সদায় আহোঁতে আমি যিটো ৰিজৰ্টত সোমাওঁ, NB ৰিজৰ্ট, এইখনতে আমি প্ৰায় আহিলে প্ৰায় ইয়াতে সোমাওঁ আৰু বেলেগত সোমোৱা নহয়। তো ইয়াত খাই যাওঁ কাৰণ বাৰে বাৰে ৰাস্তাই ৰাস্তাই ৰৈ খাই থাকিবলৈ বেয়াও লাগে। ইয়াত ৰৈ আমি খাই মেলি তাৰপৰা আকৌ যাত্ৰা আৰম্ভ কৰিম কাৰণ আকৌ বহুত দূৰ যাবলগীয়া আছে। এতিয়া আমি আহিছোঁ খানা খাবলৈ আৰু খানা খাম। এয়া হৈছে ভণ্টি আৰু এয়া হৈছে আমাৰ দীপনা। এতিয়া আমি খানা খাম আৰু ইয়াৰ খানা বহুত টেষ্টি হয় আৰু এই ৰিজৰ্টখনত আমি সদায় ইয়াতে খাওঁ যেতিয়া আহোঁ। কি আছিলে নাম? NB ৰিজৰ্ট। ৰিজৰ্টখনৰ নাম NB ৰিজৰ্ট। এতিয়া আমি খাবলৈ ৰেডি। খানা আহিব অকণমান পিছত, তাৰপিছত খাম। অকণমান খানা দিয়ে মানে অকণমান ওলাই আহিছোঁ, বস্তু এটা দেখুৱাম। এয়া হৈছে আমাৰ অসমৰ গৌৰৱ, এশিঙীয়া গড়। মই অকণমানি গড় এটা নিছিলোঁ, মই সজাই থ'বলৈ কাৰণে মোৰ খুব চখ হয়। ইয়াত সৰু ডাঙৰ বহুতো ধৰণৰ আছে আৰু মই দেখুৱাম। ইয়াতে দোকান আছে, মই প্ৰতিবাৰে ইয়াৰ পৰা কিবা নহয় কিবা লৈ যাওঁ। এয়া চাওক, আজি ঘড়ীটো নিয়াৰ কথা আছে, চাওঁ আজি নহ'লেও ঘূৰি অহাৰ দিনাখন ল'ম। এয়া গণেশ বাবাৰ মূৰ্তি আৰু মই আজি ল'ম এয়া এইটো লৈ যাম, মহৰ শিঙৰ পেটা আৰু জাপি। খানা আহি গ'ল আৰু খানা চাৰ্ভ কৰি থাকোঁতে ভণ্টিয়ে মানে অকণমান বদমাচি কৰি ভিডিঅ' এটা বনাই দিলে বাৰু। আৰু এয়া খানা দি আছোঁ। আমাৰ এনেও খানাৰ পৰিমাণ চবৰে কম সেইকাৰণে কমতে চলি যায় আৰু। খাবলৈ বিশেষ একো লোৱা নাই, চিকেন কাৰী, ভাত, নেমু, পিঁয়াজ, নিমখ, চাটনি এইবিলাকে, কাৰণ বেছি আমি খাবও নোৱাৰোঁ। আমাৰ চবৰে অকণমান অকণমান খালে মানে আমি সন্তুষ্ট আৰু মানে। খানা খোৱাৰ পিছত এতিয়া ওলাব লৈছোঁ আৰু পেটটো ভৰি গ'ল আৰু পেটত জেগা নাই। এতিয়া মই কৈছিলে বস্তু এটা কিনিম বুলি আৰু মোৰ মানুহজনে কিনি দিছে মহৰ শিঙৰ পেপা আৰু জাপি, আমাৰ অসমৰ গৌৰৱ। আৰু জানেনে মহৰ শিঙৰ পেপাৰ নাচিয়ে উঠে আৰু এতিয়া বিহুৰ বতৰ বৰ কৰি আছে আৰু ইয়াত ঘৰত নোযোৱাৰ লগে লগে ঘৰৰ সলনি হৈ যায়। তাৰ মই লৈ লৈছোঁ, মই ঘৰত নাযাম আৰু যেতিয়া ঘৰত যোৱা ভালকৈ দেখুৱাম। আৰু এতিয়া মই কাঠৰ লৈছোঁ, পিছত মই জাপি নাই, মই জাপি এটাও লৈ যাম যাওঁতে। তো আজিৰ কাৰণে এতিয়া ঘৰ হৈছোঁ। নাচনী কিমান ধুনীয়া লাগিছে দেই। সীমাহীন উৎপাতেৰে আমি জীৱনটো এনেকৈ সুখী কৰি তোলোঁ আৰু সুখী হোৱাৰ যিটো মন্ত্ৰ সেইটো হৈছে হাঁহি ফূৰ্তি ধেমালি। আমি সুখী হ'ব পাৰোঁ আৰু সদায় সৰুকালটো নিজৰ মনত ক'ৰবাত নহয় ক'ৰবাত জীয়াই ৰাখিব লাগে, কিয়নো আমি ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ বহুতখিনি পৰিৱৰ্তন হৈ যায় আৰু সেই পৰিৱৰ্তনখিনি বিচাৰিলেও আমি মানে সেই পৰিৱৰ্তনখিনি আকৌ মানে সলনি কৰি আকৌ মানে আমি সৰুকাললৈ উভতি যাব নোৱাৰোঁ। সেইটো কাৰণে সৰুকালটো ডাঙৰ মাজতে উপভোগ কৰিবলৈ শিকিব লাগে। সেইকাৰণে আমিও এনেকৈ হাঁহি ধেমালিৰ মাজেৰে জীৱনটো পাৰ কৰোঁ, কাৰণ জীৱন দুদিনীয়া জীৱনত সদায় খুব
খুব বেছি আনন্দ ফূৰ্তিৰে কটাব লাগে আৰু মোৰ দেখিছে মোৰ বৰ্তমান বয়স 26 বছৰ চলি আছে আৰু এতিয়াও মই খুব বেছি ফূৰ্তি কৰি ভাল পাওঁ নাচ গান কৰি খুব ভাল পাওঁ আৰু গান মানে কি আৰু আমাৰ সেই তেনেকুৱা ডিঙিয়ে জানে আৰু কিন্তু নাচ মই বহুত ভাল পাওঁ বাৰু যি কি নহওক এয়া চাওক গাড়ীতে অকণমান গান চানবোৰ লগাই অকণমান মোবাইল চোবাইল কেমেৰা চেমেৰা ধৰি মেলি এনেকৈ নাচ গান কৰি পাৰ কৰি দিছোঁ আৰু ঘৰতো মোৰ মানে অভ্যাস আছে মানে পাকঘৰত সোমোৱাৰ লগে লগে মোৰ নাচি খানা হৈ যায় মানে অকল মোৰে নহয় প্ৰায়ভাগ ছোৱালী বোৱাৰীৰ এই অভ্যাসটো আছে আৰু যি কি নহওক হাঁহি ফূৰ্তিৰ মাজেৰে জীৱনটো কটোৱাব লাগে কাৰণ দুদিনীয়া জীৱনত দুখটো সদায় থাকে দুখ আমাৰ লগৰীয়ে কাৰণ দুখ কেতিয়াও মানে দুখটোৱে কি হয় জানে মানে দুখটোৱে পিছ নেৰে কিবা নহয় কিবা এটা ফোন দিয়ে কিবা এটা চেলুৰে দুখটো আহিব সেইকাৰণে দুখটো ছাইডত ৰাখি সদায় সুখটো আঁকোৱালি ল'ব লাগে আৰু জানিব লাগে আমি কেনেকৈ জীৱনত সুখী হ'ব পাৰোঁ আচলতে সেইটো কথা আৰু মই কেনেকৈ সুখ পাওঁ জানেনে নিজে ফূৰ্তি কৰি মানুহক ফূৰ্তিত ৰাখি মানুহক হহুৱাই দুখ কষ্টৰ পৰা উলিয়াই সহায়ৰ হাত আগবঢ়াই মই খুব বেছি ফূৰ্তি পাওঁ সেইটোৱে মোৰ এটা মানে মই নিজকে নিজে মোৰ এইটো পজিটিভনেছ বুলি মই ভাবোঁ আচলতে মই এইবিলাক খুব ভাল পাওঁ আৰু সহায় কৰাটো কি জানেনে টকা পইচা দি সহায় কৰিব নালাগে সহায় হৈছে মানুহক মানুহৰ কথাৰে যে আপুনি মানুহক সহায় কৰিব পাৰে এইটো বহুত ডাঙৰ সহায় আৰু মই টকা পইচাৰে মানুহক সহায় কৰিব নোৱাৰোঁ আগৰ পৰাই মোৰ এটা অভ্যাস আছে মই এটা কথাৰে মানুহক বুজাই মেলি যিমানটো পাৰোঁ মই চেষ্টা কৰোঁ সহায় কৰিবলৈ আৰু মোৰ যদি কিবা কোৱাত ভুল হৈছে মোক ক্ষমা কৰি দিব কাৰণ বহুত স্পীডত কথাখিনি কৈ গৈ আছে আৰু ইমানকৈ ভিডিঅ' চিডিঅ' নবনাওঁ আৰু নাজানো ভালকৈ এইবিলাক ভালকৈ ক'বলৈ আৰু যিমান পাৰোঁ চেষ্টা কৰোঁ ক'বলৈ আৰু মোবাইলটো মাজে মাজে ক'ৰবাত মানে উজত মুজত খাই পৰি গৈছেগৈ তথাপিও আমি উৎপাত কৰিবলৈ এৰি দিয়া নাই এনেকৈ কৰি ঘৰ পামগৈ আৰু এনেকৈ কৰি সময়টো পাৰ হৈ যাব কাৰণ ইমান দূৰৰ ৰাস্তা এনেকুৱা লাগে যে সময়টো নাযায় নোপোৱাই আৰু এনেকুৱা লাগে ঘড়ী কাটা যেন একে ঠাইতে ৰৈ আছে কাৰণ ঘৰৰ যিটো আৱেগ অনুভূতি সেইটো মানে কি বুলি ক'ম আৰু মানে ঘৰলৈ যাওঁ বুলি কোৱাৰ লগে লগে মোৰ মানে এনেকুৱা লাগে যাতে মিনিটতে গৈ পাই যাম তেনেকুৱা এটা অনুভৱ হয় বাৰু যি কি নহওক এয়া আমাৰ উৎপাত 50 টকীয়া এখন লুকুৱাই থৈছিলোঁ দেই ইমানজনৰ পৰা দেখি পাই গ'ল পাই আপোনালোকে বাৰু আহোঁতে বহুত দূৰ ৰাস্তা আহি পালোঁ এয়া দেৰগাঁও পালোহি আৰু বেছি সময় নাই খুব বেছি 2 ঘণ্টামান লাগিব ঘৰ পাবলৈ সোনকালে খালি ঘৰটো পাবহে লাগে আৰু বহাগৰ বিহুৰ বতৰ সকলোৱে দল বান্ধি এনেকৈ হুঁচৰি নাচিবলৈ গৈ আছে চাওক মই ভিডিঅ' বনোৱা দেখি সকলোৱে তাপা বাই দি আছে বৰ ভাল লাগিছে মানে নিজৰো ভাল লাগে দিয়কচোন বিহুৰ বতৰ বুলি ক'লে এনেই গা মন নাচিয়ে উঠে পায় 6-7 ঘণ্টাৰ অন্তত আহি ঘৰ পালোহি মানে হোম টাউন পাই গ'লোহি শিৱসাগৰ আমাৰ বিশ্ব ঐতিহাসিক ৰংঘৰ একদম 3 মিনিটমান ওচৰ দূৰতে মোৰ ঘৰ বেছি সময় নালাগে মোৰ ঘৰ পাবলৈ তেনে ওচৰত ৰংঘৰ আৰু ইয়ালৈকে আছিল ভিডিঅ'টো কোৱাত কিবা যদি ভুল হৈছে মোক ক্ষমা কৰিব আকৌ আহিম আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব